এইটো কি মোচন আকৌ ভিডিঅ'টো শেষ কৰিব পৰা নাই পিতাই কিবা নহয় এইটো কি তাৰমানে গাড়ী দুখন এখনে লৈ যায় আকৌ এখন ঘূৰি আহে এটা ভয় কৰা নাইতো আজি আকৌ আৰু আজি সেই ফাইনেলি দিনটো আহি পাই গ'ল যিটো দিনৰ কাৰণে আপোনালোকে প্ৰথমৰ পৰা অপেক্ষা কৰি আছে হয় আজি পিতাই ফাইনেলি উঠিব ক'ত এইখন এই ভাগ কি গাড়ী বুলি কয় ৰূপৱে আপুনি যে উঠা নাছিলে গোটেই অসমে আপোনাৰ বদনাম উলিয়াই দিছে বোলে পিতাই বোলে ইমান লেভেল দি কথা ক'ব আহে গোবিন্দ হাজৰিকা বোলে সেই সাধাৰণ ৰূপৱে উঠিবলৈ ভয় কৰিছে হয় পিতাই জয় পিতা মাতা আজি দেখাই দিম জয় পিতা মাতা জয় আই অসম জয় মাতা মহাভাৰত সেইদিনা মই কিয় নোচোৱাকে আছিলো সেইদিনা মই ভাবিছিলো এই গাড়ীখনৰ মূল্য বহুত এডাল তাৰেদি ইপাৰ পৰা সিপাৰ হ'ব মোৰ ব্ৰহ্মপুত্ৰ বাবা গতিকে ভাবিছো ইয়াততো বহুত পইচা যাব ভয় চুত নহয় পইচা যাব বুলিহে উঠা নাছিলে আজি উঠিম আজি পইচা আছে মতলব নাই পইচাৰ খেল নাই কাৰণ মানুহে বহুত কথা কৈছে মানুহে দৰ্শকে সাধাৰণ এটা কথা দুলে সমান কৰি পেলাইছে য'তে যায় ত'তে কেৱল কৈছিলো তোমাক আজি মানুহ নাই কেলে দুনো হৈছে ৰূপবিলাক মানুহ কৰ্মবিলাক চব দুনো এটা কথা দুলে সমান কৰি দিছে আজি প্ৰভুৰ আশীৰ্বাদত ব্ৰহ্মপুত্ৰৰ বাবাৰ কৃপাত বিষ্ণুৰ চৰণত অনন্ত স্বামীৰ কৃপাত জয় নাৰায়ণ গম পালে আপোনালোকে আজি এটা বিশেষ স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে গতিকে নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজা ব'লক পেলাই এটা বৰ্তমান মই টিকেটটো কৰি লওঁগে কবিতা সেইটো চাওক সেইটো দেখিছে আহি আছে আকৌ তাৰমানে গাড়ী দুখন এখন যায় এখন আহে এখন যায় আৰু এখন আহে দুখন গাড়ী থেংক ইউ তাৰমানে গাড়ী দুখন এখনে লৈ যায় আকৌ এখন ঘূৰি আহে এটা ভয় কৰা নাইতো আজি আকৌ চাই লওক ভালকে চাই লওক দেখিছে একো নাই উঠা নাই নেকি কি হৈছে মানুহ আহি আছে যিবিলাক যিসকল ভকত বৈষ্ণৱ গৈছিলে সেই ভকতে সত্ৰৰ পৰা ঘূৰি আহিছে সত্ৰত পৰিদৰ্শন কৰিছে ঘূৰিছে এইটো চাওক কি ধুনীয়া দেখিছে আপুনি ভয় কৰা নাইতো আপুনি ভয় কৰা নাইতো পিতাই এইটো পিতাই হাই দিছে ব'লক আমি উঠিমগৈ এতিয়া পিতাই 2 ঘণ্টা তাত লাইন পাতিব লগা হৈছে 2 ঘণ্টা তাত লাইন টিকেটৰ কাৰণে এইকেইটা টিকেট পাইছো টিকেটৰ কাৰণে এতিয়া আকৌ ইয়াত লাইন এইডাল লাইন হয়তো 5টা 5:30টা বাজিও যাব পাৰে কিন্তু আজি উঠিমেই আৰু এটা কথা গাড়ীখন কিমান সময়ৰ পৰা কিমান টাইমলৈকে গাড়ী দুখন দিছে ইয়াৰো কথা আছে 5টালৈকে দিছে নে 6টালৈকে দিছে নে এন্ধাৰত চাগে পিতাই ৰাতি চাগে লাইট চেট থাকিব লাইটটো থাকিব থকাটো লাইট নহয়কে নাথাকে কিন্তু মই ৰাতি গাড়ী দুখন চলাটো মই অসম্ভৱ দেখিছোঁ ৰাতি নচলিব ন নচলিব আৰু এটা কথা দুখ পালোঁ কি এই টিকেটৰ অভাৱত এতিয়া আমি 2জন যাবলগীয়া হ'ল এজন যাব নোৱাৰিলে 2টা মানুহ যাবলগীয়া হ'ল টিকেটৰ অভাৱত এটা ল'ৰা আমাৰ এজন এটা ল'ৰা যাব নোৱাৰিলে একো নাই এতিয়া আমি 2টাই যাম আপুনি ভয় নকৰেতো আমি 2টাই যাম একো নাই বিন্দাছ এসোপা কি ভয় কৰি গৈছে নেকি সেইটো হ'ব হাতটো লগাই নিদিবগৈ লাগি গ'লে আকৌ পিছত আকৌ কিবা কিবি কৰি দিব একো নকয় এনেকৈ ঘূৰি চালি গম পাই যাব গোবিন্দ হাজৰিকা মানুহটো দেখিলে চিনি একো নাই ন এইটো চবকে নহ'ব এয়া ফাইনেলি ইমান দিনে ৰাইজে কৈ থকা যি কাহিনী সেয়া সত্য হ'বলৈ গৈ আছে পিতাই কৈ থকা কাহিনীতে পিতাই বাস্তৱত পৰিণত কৰিবলৈ গৈ আছে মানে পিতাই আৰু মই গৈ আছোঁ ৰূপৱেত ব'লক এইফালৰ পৰা পিতাই এই তাৰপৰা আহিব গম পাইছে একদম ধুনীয়াকৈ আপুনি ভয় চয় খোৱা নাই নহয় একো ভয় চয় খোৱা নাই নহয় এসোপা মানুহ চব আছে আপুনি
আকৌ এই দৰ্জা খুলিছে দৰ্জা খুলিছে গেট খুলিছে ঐ দেহা আৰু ফাইনেলি পিতাই উঠিবলৈ ভয় কৰিছে নি বহিবলৈ জেগা নাপালোঁ বহিবলৈ জেগা নাথাকে বহিবলৈ জেগা নাথাকে বাদ দিয়া আইসকল বহক পুৰুষবিলাক চব থিয় হৈ থাকক আইসকল বহক আমাৰ পুৰুষবিলাক চব থিয় হৈ থাকক আইসকলক বহিবলৈ দিয়ক হ'ব তেওঁলোক বহিব দিয়ক আপুনি আইসকলক বহিবলৈ দিয়ক আমাৰ পুৰুষসকল খাৰা থাকিলেও আপত্তি দুইটা গৈ আছো হয় নে নহয় নমস্কাৰ ভয় কৰিছে নি আকৌ নমস্কাৰ এইটো চাৰিওফালে চাব কথা পিছত পাতিব এনেকৈ ধৰি লওক নহ'লে নমস্কাৰ জয় আই অসম এটা মহাভাৰত আজি মিষ্টাৰ এটাই মই ব্ৰহ্মপুত্ৰৰ পিতাৰ আশীৰ্বাদত ৰাইজৰ পিতা মাতা শ্ৰীচৰণত এই এডাল তাৰত এখন ট্ৰেন্সপৰ্ট গাড়ীত ওপৰেদি সকলো পিতা মাতা ভকত বৈষ্ণৱ নাতি নতুনা সকলো ব্ৰহ্মপুত্ৰৰ ওপৰেদি এডাল তাৰৰ ওপৰত এয়া ৰাইজ আমি গৈ আছোঁ অ'কে বেটা অ'কে বেটা হ'ব এইটো চাওক এইফালে চাওক তাৰৰ ওপৰত ফাইনেলি দাদা এই বস্তা তল এখন তলখন মোৰ ঘূৰাই যাম যদি মাথা ঘূৰোৱা মানুহ থাকে তলে চাই দিলে মাথা ঘূৰাই পৰি যাম আপোনাৰ অসুবিধা আছে নি আকৌ জুবিন হাজৰিকাৰ একো অসুবিধা নাই নহয় য'তেই নাযাওক লাগিলে চবতে প্ৰব্লেম নাই প্লেনত উঠা মানুহ এই যে মানুহজনৰ মুখৰ মিচিকীয়া হাঁহিটো এই যে মানুহজনৰ হেঁপাহখিনি এই যে মানুহজনৰ সুখবোৰ ইয়াৰ কাৰণ যে আজি মই হ'ব পাৰিছোঁ এয়াই মোৰ বাবে এক ডাঙৰ আশীৰ্বাদ এতিয়া ভয় চয় নাই একো বিন্দাছ মই আপোনাৰ ভয় কৰিছিলোঁ এনেই বদনাম কৰিছে আপুনি ভয় কৰিছিলে বুলি প্লেনত উঠিবলৈ ভয় কৰা নাই আমাৰ এই ভাল বাহনত কিহৰ ভয় হয়নে আকৌনো পিতাই ঠিকে আছে ধুনীয়া আৰু ফাইনেলি পিতাই মই খুব ধুনীয়াকৈ ৰূপত আহিলোঁ আৰু পিতাই অকণো ভয় নাই কৰা এনেই এইবিলাক মিছা কথা উলিয়াই লাভ নাই পিতাই খুব ধুনীয়াকৈ আহিছে ফূৰ্তি কৰি আহিছে অলপো ভয় নাই কৰা পিতাই ভয় অকণো নাইও খোৱা আৰু নাখাই মই গম পাই গ'লোঁ ভাল লাগিলে হয় নহয় পিতাই বঢ়িয়া লাগিলে বঢ়িয়া সুন্দৰ একদম সুন্দৰ বুলি কৈছোঁ বঢ়িয়া অকল এই বাহন ভাগত এই দুডাল তাৰেদি যিভাগ বাহন যিখন গাড়ী চলিছে মানে এইটো কি বুলি কয় কাৰেণ্টৰ দ্বাৰাই এইটো কাৰেণ্টৰ খেল ইলেক্ট্ৰিক বিজুলী বাতি কাৰেণ্টৰ বাহাদুৰি পিতাই ভাগৰ লাগি গ'ল এতিয়া চবেই গম পাই গ'ল যে গোবিন্দ হাজৰিকা হয় যি টি কথা এনেই ক'ব নাপায় যাহা তাহা এনেই মানুহে মুখত আহিলে বুলি যাহা তাহা বাক্য বচন ক'ব নাপায় এইটোত পিতাই যোৱা নাছিলে আজি গৈ ঘূৰি আহিলে দুবাৰ উঠিছে পিতাই আজি কেইবাৰ উঠিলে পিতাই দুবাৰ সেইদিনা মানুহে কি উলিয়াইছে উঠিবলৈ গোবিন্দ হাজৰিকাই ভয় কৰি অত পৰ্যায় গৈছে আহিছে মহিলা নাতি নতুনা জীয়াৰী বোৱাৰী সেই ওপৰেদি এডাল দুডাল তাৰেদি যোৱা গাড়ীখন ব্ৰহ্মপুত্ৰৰ বুকত সিপাৰ পৰা সিপাৰ অন্ততঃ 2.5 কিলোমিটাৰ 3 কিলোমিটাৰ সিপাৰ কৰিছে সেইখনত হেনো মই সেইদিনা উঠিবলৈ ভয় কৰিছোঁ বুলি ৰাইজে মিছা বদনাম উলিয়াই দিছে এতিয়া আজি পিছে কি কৰিলোঁ কেনে পালে এতিয়া ৰাইজৰ শ্ৰীচৰণত ধৰিছোঁ অবৰ চৰণত ধৰিছোঁ সকলোৰে যাতে এটা মিছা বদনামবোৰ লুকুৱাই দিয়ক
আৰু যিবিলাক গোবিন্দ হাজৰিকাক মিছা বদনাম কৰিছিলে সেইবিলাক ঢাকনি দি দিয়ক, লুপ্ত কৰি দিয়ক। নমস্কাৰ। গোবিন্দ হাজৰিকা যি কি নহওক আপোনালোকে দেখিবলৈ পালে পিতাই আৰু মই খুব ধুনীয়াকৈ আজি ৰূপৱেত ঘূৰি আহিলোগৈ। আৰু হয় পিতাই আগতে ভয় কৰিছিলে, পিতাই উঠিব সময়তো যথেষ্ট ভয় কৰিছিলে। পিতাই মোকো দম পিতাইক যেতিয়া মই কথা সুধি থাকোঁ পিতাই মানে কথা ক'বলৈ মন নাযায়, তেখেতে মানে একদম পূৰা চাইলেণ্ট চুপচাপ হৈ তাৰ ভিতৰতো পূৰা ধৰি লৈছে যে পিতাই যিটো ভয়টো সেইটো আছে। কিন্তু এইটো ভাল লাগিলে যে আমাৰ পিতাই কিন্তু অকণমানো ভয় নকৰিলে এবাৰ, সেইটো মই ভাল পালোঁ। যি কি নহওক আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে পিতাই লাইক কৰক আৰু কমেণ্ট কৰক, ছাবস্ক্ৰাইব চব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। এইটো কি মোচন আকৌ ভিডিঅ'টো শেষ কৰিব পৰা নাই পিতাই কিমান হয় সেইটো কি কাণখন ঠাণ্ডা লাগিছে। একো নাই, লগাই লওক নাই ভিডিঅ'টো হৈ লওক হয় নেকি? আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই।